ধুনীয়া গাঁও আছিল। সেই গাঁওখনত যদু নামৰ এটা ল'ৰাই বাস কৰিছিল। যদুৱে তাৰ দেউতাক, মাক আৰু আইতাকৰ সৈতে বাস কৰিছিল। যদুৰ পঢ়া-শুনাত বৰ ভাল নাছিল। সি পঢ়া-শুনাতকৈ অকল খেলা-ধূলাতহে বেছি গুৰুত্ব দিছিল। তাৰ পৰীক্ষাও ওচৰ চাপি আহিছিল আৰু মাক-দেউতাকেও এই কথাত বৰ চিন্তিত হৈছিল। যদু, যদু, তই বাৰু পঢ়িছনে? পৰীক্ষাও ওচৰ চাপিল নহয়। পঢ়িছো মা, তই চিন্তা নকৰিবি। এইবাৰ মই পৰীক্ষা ভালকৈ দিম। জানো পাই, তইহে জান আৰু কি কৰ। ভালকৈ দিবি বোপাই। হ'ব, ভালকৈ দিম অ'। মাক ক'লো পৰীক্ষা ভালকৈ দিম, কিন্তু মোৰচোন পঢ়িবলৈ মনেই নাযায়। কিবা এটা কৰিব লাগিব। যাওঁ এতিয়া অকণ খেলি আহোঁগে, গধূলিকে পঢ়িম। যদুহঁতৰ পিছৰখন গাঁৱত এজন প্ৰান্তিক আছিল। এবাৰ যদুৱে তেওঁক লগ পালে। শুনচোন বাবা, মই তেওঁক পঢ়িবলৈ মন নোযোৱা কথাটো ক'ব লাগিব। তেওঁ নিশ্চয় কিবা এটা উপায় দিব। প্ৰণাম বাবা। হ'ব বাবা, মোক এটা উপায় দিয়ক। মোৰ পঢ়িবলৈ একদম মন নাযায়। আপুনি কিবা এটা কৰকচোন, পৰীক্ষাও পালেহি। হয় নেকি? বাৰু, তোক মই উপায় দিম। তই মোক কি দিবি? প্ৰভু, মই পইচা পাতিৰ লগত নানিলো নহয়। কি দিম আপোনাক এতিয়া? তই পিন্ধি থকা মোক আঙুঠিটোকে দে। সেইটোৱেই হ'ব বাৰু। লওক বাবা, লওক। এই বেগটো, এইটো এটা যাদুকৰী বেগ। এই বেগটো তই সদায় ৰাতি শোৱাৰ সময়ত লগতে ৰাখিবি। তই পৰীক্ষাত পাছ কৰিবি। হা, দিয়ক প্ৰভু, দিয়ক। বেগটো মোক হাতলৈ দিয়ক। আপোনাক বহুত ধন্যবাদ দেই বাবা, মোক এই বেগটো দি সহায় কৰাৰ কাৰণে। এতিয়া যে মই নপঢ়িলেও হ'ব, বেগটো লগতে থৈ দিম আৰু মই পৰীক্ষাত পাছ কৰি যাম। ধন্যবাদ বাবা, ধন্যবাদ। আপোনাৰ এইকণ সহায় মই কেতিয়াও নাপাহৰোঁ বাবা, কেতিয়াও নাপাহৰোঁ। এইটো সোণৰ আঙুঠি বেছি মই বহুত ভাল পাম। ভাল ফচালো আজি। আজি পৰীক্ষাৰ ৰিজাল্ট দিব। মই এনেও পাছ কৰিম। মোৰ ওচৰততো যাদুকৰী বেগ আছিলে। ঐ যদু, এইখন তই কি পৰীক্ষা দি থৈ আহিলি? ফেল কৰিলি তই পৰীক্ষাত। ওলা তই ঘৰৰ পৰা। মোৰ কি হ'ল? মই পৰীক্ষাত ফেল কৰিলোঁ। মোক সেই তান্ত্ৰিকটোৱে বুৰ্বক বনাই থৈ গুচি গ'ল আৰু মোৰ সোণৰ আঙুঠিটোও লৈ গুচি গ'ল। মায়েও ঘৰৰ পৰা উলিয়াই দিলে। কি কৰিম? কলৈ যাম এতিয়া? এই বেগটোৱে মই এতিয়া পানীলৈ দলিয়াই দিম। নালাগে মোক এই যাদুকৰী বেগ। ইয়াত কি লিখি থোৱা আছে? ইচ। এই তান্ত্ৰিকটোৱে সঁচাকে মোৰ বুৰ্বক বনালে। দিনে মই বেগটো খুলি চোৱা হ'লে পঢ়িব পাৰিলোহেঁতেন। গতিকে মইনা-মইনীসকল, তোমালোকে এই সাধুটোৰ পৰা এইটোৱেই শিক্ষা পালা যে যত্ন কৰিলেহে ৰত্ন